ফিডবেকটো জনাব আপুনি প্ৰায় 2 বছৰমানৰ আগত আহিছিলে মোৰ ইয়ালৈ তো তেতিয়াৰ পৰা এতিয়ালৈ আপোনাৰ লাইফত কেনেধৰণৰ চেঞ্জ আহিলে বা কি হ'ল আপুনি ইয়াত অহাৰ পাছত চেঞ্জেছ পালে নাই সকলোকে নমস্কাৰ জনাইছোঁ আজিৰ পৰা 2 বছৰৰ আগতে মই ঋতুষা মেমৰ ওচৰলৈ আহিছিলোঁ এটা বিশেষ উদ্দেশ্য আগত ৰাখি আৰু যি উদ্দেশ্য লৈ আহিছিলোঁ সেই উদ্দেশ্যত মই সম্পূৰ্ণৰূপে সফল হৈছোঁ বুলি ক'ব পাৰি তেখেতে যেনেধৰণেৰে আমাক পথ দেখুৱাইছিলে সেইধৰণে আমি আগবাঢ়ি গ'লোঁ আৰু আজি সেই সফলতাই আমাক আহি চুলেহি 2টি সন্তানৰ যমজ মই মাতৃ হ'লোঁ আৰু সেই সন্তান দুইটি দেখাবৰ কাৰণে আজি আকৌ আমি মেমৰ ওচৰলৈ আহিছোঁ আৰু তেওঁলোকৰ কুষ্ঠি চোৱাবৰ কাৰণেও আমি মেমৰ ওচৰতে হাত পাতিছোঁহি আপোনালোকেও যদি কিবা উদ্দেশ্য আগত ৰাখিছে কিন্তু সফল হ'ব পৰা নাই বিফল হৈ আছে বাৰে বাৰে তেনেহ'লে আপোনালোকে মেমৰ ওচৰলৈ আহিব পাৰে দুলীয়াজানতে মেমৰ চেম্বাৰ আছে গতিকে আপোনালোক আহক নিশ্চয় এদিন সফল হ'ব ধন্যবাদ